নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিউটিফুল ভিলেজাৰ্ছলৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে আজি মই স্কুটি কেনেকৈ চলাই তাৰ ওপৰত এটি চমু ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টি চাবচোন চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব লগতে মোৰ এই চেনেলটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব মাই চেনেল স্কুটি চলোৱাটো একেবাৰে সহজ কথা বুলি ধাৰণা কৰা হয় কিন্তু আচলতে যিসকলে স্কুটি চলাবলৈ জানে তেওঁলোকৰ কাৰণেহে সহজ যিসকলে নাজানে তেওঁলোকৰ কাৰণে কিন্তু স্কুটি চলোৱাটো এটা বৰ কঠিন কাম গতিকে বহুতেই ভাবি থাকে মই স্কুটি এখন চলাম বা চলাবলৈ শিকিম আৰু মই ভালকৈ চলাম গতিকে সেইকাৰণে সেইসকল দৰ্শকৰ কাৰণে মই আজি এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়ালোঁ এতিয়া স্কুটি এখন আমি কেনেকৈ চলাব লাগে আমি সেইখিনিৰ ওপৰত আমি চমুকৈ আলোচনা কৰিম এইখন এখন স্কুটি হয় স্কুটিখনৰ আপোনাৰ এইটো হ'ল চাবি আপোনালোকে দেখিছে এইটো চাবিটো এতিয়া বৰ্তমান অফ হৈ আছে আৰু এতিয়া এনেকৈ ঘূৰাই দিয়াৰ লগে লগে চাবিটো অন হৈ গ'ল এতিয়া আমি স্কুটিখনৰ চেল্ফ মাৰি নতুবা কিক মাৰি আমি ষ্টাৰ্ট দিব পাৰোঁ প্ৰথমতে মই কিক মাৰাৰ কথাই আপোনালোকক দেখুৱাম এতিয়া চাবিটো আমি অন কৰি ল'লোঁ অন কৰি লোৱাৰ পিছত গাড়ীখন আমি ডাবল ষ্টেণ্ড কৰি লৈছোঁ এয়া তাৰপিছত এইটো হ'ল আপোনাৰ কিকডাল এইডাল হ'ল কিক ইয়াত আমি কিক মাৰিলে গাড়ীখন ষ্টাৰ্ট হৈ যাব এইডাল হ'ল কিক এতিয়া মই কিক মাৰি দিছোঁ আপোনালোকে চাব এইটো এনেকৈ মাৰিব এয়া গাড়ীখন ষ্টাৰ্ট হৈ গ'ল স্কুটিখন ষ্টাৰ্ট হৈ গ'ল গতিকে এতিয়া আমি চলাব পাৰোঁ স্কুটিখন চলাব পাৰোঁ স্কুটিখন ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে এটা হাত হেণ্ডেলত ধৰিব আৰু এটা হাত আপোনাৰ ইয়াত ধৰি আগলৈ ঠেলি দিলে স্কুটিখন ডাবল ষ্টেণ্ডৰ পৰা নামি যাব আৰু তাৰপিছত আপুনি স্কুটিখনত বহি লৈ চলাব পাৰিব প্ৰিয় দৰ্শকসকল স্কুটিৰ এইটো হ'ল আপোনাৰ এক্সেলেৰেটৰ বুলি কয় এইটো আমি যিমানে পকাওঁ গাড়ীখন সিমানে স্পীড বাঢ়ি যাব তাৰপিছত এইটো হ'ল আপোনাৰ আগ ব্ৰেক এইডাল আগ ব্ৰেক তাৰপিছতে আপোনাৰ বাওঁ হাতে থাকিব লেফ্ট চাইডে থাকিব এইটো আপোনাৰ পিছৰ ব্ৰেক তাৰপিছতে এইটো হ'ল আপোনাৰ হেডলাইটৰ চুইচ এইটো অফ হৈ আছে এনেকৈ দিলে অন হৈ যাব তাৰপিছত এইটো হ'ল এইটো চেল্ফ হয় তাৰপিছতে এইটো হ'ল আপোনাৰ তেলৰ মিটাৰ এইটো হ'ল স্পীডৰ মিটাৰ পাৰ কিলোমিটাৰ আপুনি কিমান স্পীডত চলাই আছে তাৰপিছতে এইটো হ'ল আপোনাৰ এইটো চুইচটো হ'ল আপাৰ ডিপাৰ এইটো দিলে আপোনাৰ আপাৰত যাব লাইটটো এইটো দিলে আপোনাৰ ডাউনত যাব তাৰপিছতে এইটো হ'ল আপোনাৰ হৰণ তাৰপিছত এইটো হ'ল ইণ্ডিকেটৰ লেফ্ট ৰাইট ইণ্ডিকেটৰ আপুনি যদি বাওঁ হাতে যাব বিচাৰে তেতিয়াহ'লে এই চুইচডাল এনেকৈ কৰি দিলে আপোনাৰ বাওঁ হাতৰ লাইটটো জ্বলিব গতিকে আপোনাৰ বাওঁ হাতৰ লাইটটো জ্বলিব আপুনি দেখা পাই আছে এইটো লাইট জ্বলিছে তাৰপিছতে তেনেকৈ এইটো যদি আমি ৰাইট চাইডলৈ ঠেলি দিওঁ তেতিয়াহ'লে ৰাইট চাইডৰ লাইটটো জ্বলিব এইটো ৰাইট চাইডে ইণ্ডিকেটৰ লাইটটো জ্বলিছে এইটো স্কুটিখন ষ্টাৰ্ট হোৱাৰ পিছত আমি লাহে লাহেকৈ এই এক্সেলেৰেটৰডাল এইডাল লাহে লাহেকৈ পকালে স্পীড বাঢ়ি যাব সেয়া আমি লাহে লাহেকৈ এইটো স্পীড ঘূৰাই দিলে এক্সেলেৰেটৰ বাঢ়ি যাব আৰু স্কুটিখন চলি যাব গতিকে আমি স্কুটিখন চলাবলৈ যাওঁতে প্ৰথমতে আমি লাহে লাহেকৈ চলাব লাগিব এইটো আমি এতিয়া লাহে লাহেকৈ আমি গতি কৰি গৈ আছে স্কুটিখন প্ৰিয় দৰ্শকসকল এতিয়া আমি আহোঁ স্কুটিখন কেনেকৈ চেল্ফত ষ্টাৰ্ট দিয়া হয় স্কুটিখনৰ হেণ্ডেলটো বৰ্তমান লক হৈ আছে হেণ্ডেলটো লক হৈ আছে আমি স্কুটিখনৰ চাবিটো অন কৰি ল'ব লাগিব এইটো অন কৰি ল'লোঁ তাৰপিছত অন কৰি লোৱাৰ পিছত আমি কি কৰিব লাগিব এইটো ব্ৰেকডাল টানি ধৰিব লাগিব ব্ৰেকডাল এনেকৈ টানি ধৰি তাৰপিছত আপোনাৰ এইটো হ'ল চেল্ফত ষ্টাৰ্ট দিব লাগিব আৰু চেল্ফটো অকণমান এক্সেলেৰেটৰটো এনেকৈ পকাই দিলে
গাড়ীখন ষ্টাৰ্ট হৈ যাব। এতিয়া আমি ইয়াত ব্ৰেকডাল টানি লৈছোঁ বাওঁ হাতৰ, তাৰপিছত বাওঁ হাতৰ ব্ৰেকডাল টানি লৈ এইডাল হ'ল চেল্ফ। এতিয়া আমি চেল্ফত চুইচ দিম, চেল্ফত চুইচ দিয়া লগে আমি এনেকৈ অকণমান পকাই দিলে গাড়ীখন স্কুটিখন চলি যাব। সেইটো